কেম্পত আহি আমাৰ এই ৰখা হ'ব বুলি কেতিয়াও ভাবাই নাছিলোঁ। এইফালৰ পৰা সিফাল কৰাই আছে আমাক চিনিয়ৰে মানে। হেল্ল' এণ্ড টাইম বেক মোৰ অনচাই আশা কৰোঁ সকলোৱে ভালে আছে। যিহেতু মই যোৱা এটা ব্লগত কৈছিলোঁ যে আমাৰ বৰপেটাত 2 তাৰিখৰ পৰা 11 তাৰিখলৈকে কেম্প আছে বুলি, আৰু যিহেতু আজি 2 তাৰিখ আৰু আমি আহিলোঁ ঘৰৰ পৰা। প্ৰথমে মই গ'লোঁ ওৰাঙত যোৱাৰ পিছত তাতে প্ৰেজেণ্ট দিলোঁ। প্ৰেজেণ্ট দিয়াৰ পিছত আকৌ বাছত উঠিলোঁ। বাছত উঠাৰ পিছত এতিয়া আমাৰ জাৰ্ণি ষ্টাৰ্ট বৰপেটালৈ। আৰু জাৰ্ণিটো ক'লৈকে হ'ব কৈ আছোঁ। বৰপেটা GLC কলেজত আমাৰ কেম্পিং আছে 9 দিন। বাকী এতিয়া গৈ আছোঁ আৰু যি মজা ৰাস্তা, ধুনীয়া ৰাস্তাৰে লৈ আছে। আহি আমি পালোঁ ওদালগুৰি বিশাল মাৰ্কেট এয়া। বাকী এতিয়া গৈ আছোঁ ওদালগুৰিৰ পৰা। আমাক মানে গুৱাহাটী ছাইডেদি নিয়া নাই, বাকী এতিয়া এনেকুৱা মানে গাঁৱলীয়া ৰাস্তা দি নিছে। বাকী এটা কথা কওঁ, কিন্তু ৰাস্তাটো মোক বহুত মজা লাগিছে, কিন্তু এনেকুৱা ৰাস্তা দি এতিয়া আমি গৈ আছোঁ। এইমাত্ৰ ঝাৰগাঁও পাৰ হ'লোঁ, বাক্সা ডিষ্ট্ৰিক্টত এণ্ট্ৰি মাৰিলোঁ আৰু এতিয়া গৈ আছোঁ। বাকী এতিয়া আমি আহি পালোঁ নলবাৰী এতিয়া ৰখি দিছোঁ, মানে ভাত খাম, কোনোবাই পৰঠা খাব, কোনোবাই যি খাই খাওক আৰু ভোক লাগিছে যিহেতু পুৱাৰ পৰা একো খোৱা নাই, সেইবাবে ৰখি দিছোঁ এতিয়া হোটেলত ভাতে খাই যাওঁ বুলি। মানে ভাতটো খাই উঠাৰ পিছতে মনটো শান্তি লাগিলে, মানে পুৱাৰ পৰা যিহেতু একো খোৱা নাই, মানে পুৱাই ওলাই আহিছোঁ। আৰু বাকী ফাইনেলি 5 ঘণ্টামান জাৰ্ণি কৰাৰ পিছত আমি এতিয়া GLC কলেজত এণ্ট্ৰি হ'ম। আৰু বাকী এতিয়া বাছৰ পৰা নুমিম। আহি পাই দেখিলোঁ যে আমাৰ দৰে NCC কেইটি মানে স্কুল কলেজৰ বহুত আহি ৰখি আছে। আমিও আহিছোঁ। তাৰপিছত 5 মিনিটমান ৰেষ্ট কৰাৰ পিছত আমাকো ফলিং কৰাই দিলে। ফলিং কৰাৰ পিছত কিবা ক'লে, ছাৰে বুজাই দিলে ৰুল ৰেগুলেশ্যন যিখিনি মানি চলিব লাগে গোটেই আমিও শুনি ল'লোঁ। তাৰপিছত ছাৰে আমাক ৰুম দেখালে, ৰুমটো আমি নিজে ঠিক কৰি দিলোঁ শুবৰ কাৰণে। আৰু এটা কথা কওঁ গাইছ, যদি মোৰ টাইম মিলে সদায় মই এটা মিনি ব্লগ দিবলৈ চেষ্টা কৰিম ইয়াতে কেম্পত যিখিনি কৰোঁ, যিখিনি আমি থাকোঁ, যেনেদৰে যিখিনি আমি শিকিছোঁ গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। আৰু আজিৰ মিনি ব্লগ এইখিনি আছিল। জয় অসম, জয় জুবিন দা। লগ পাইছোঁ দিয়ক, বাই আজিলৈ।